আজিৰ এই ভিডিঅ'টোত আপুনি জানিব পাৰিব একদম সহজ কিন্তু শক্তিশালী এটা স্বাস্থ্যৰ ৰহস্য। নেমু পানী খালে আমাৰ শৰীৰত কি পৰিৱৰ্তন হয়। বহু মানুহে প্ৰতিদিনে ৰাতিপুৱা নেমু পানী খায়। ই আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী নে কেতিয়াবা ক্ষতিকাৰকো হ'ব পাৰে। এইবোৰ কথা বেছি মানুহে স্পষ্টকৈ নাজানে। এই ভিডিঅ'টোত মই আলোচনা কৰিম খালী পেটত নেমু পানী খালে কি হয়, নেমু পানী খালে পাচন তন্ত্ৰত কি প্ৰভাৱ পৰে, নেমু পানীয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ বৃদ্ধি কৰে, দৈনিক নেমু পানী খালে ওজন কমি যোৱাত সহায় কৰে নেকি, নেমু পানী খালে ছালত কি হয়, বেছি নেমু পানী খালে শৰীৰত কি ক্ষতি হ'ব পাৰে, নেমু পানী খোৱাৰ সৰ্বোত্তম সময় কোনটো, গৰম পানীৰ লগত নেমু পানী খালে কি বৃদ্ধি হয়, নেমু পানী খালে শৰীৰৰ ডিটক্স হয় নেকি, নেমু পানীয়ে কেনেকৈ ইমিউনিটি বৃদ্ধি কৰে, লগতে মই কম কোন সময়ত খালে বেছি উপকাৰ হ'ব আৰু বেছি খালে কোন ধৰণৰ সমস্যা হ'ব পাৰে। সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব, কাৰণ শেষত মই দিম কিছুমান গুপ্ত টিপছ যিয়ে আপোনাৰ দৈনন্দিন জীৱন সলনি কৰিব পাৰে। যদি আপুনি নিজৰ স্বাস্থ্য উন্নত কৰিব বিচাৰে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। নেমু পানী খালে শৰীৰত কি উপকাৰ হয়। নেমু পানী শৰীৰৰ বাবে এটা অত্যন্ত উপকাৰী প্ৰাকৃতিক খাদ্য। ইয়াত ভিটামিন চি, এণ্টিঅক্সিডেণ্ট আৰু খনিজ পদাৰ্থ থাকে যিয়ে শৰীৰক ভিতৰৰ পৰা শক্তিশালী কৰে। নিয়মীয়াকৈ নেমু পানী খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু সাধাৰণ ঠাণ্ডাৰ পৰা সুৰক্ষা দিয়ে। ইয়াৰ লগতে ই পাচন প্ৰণালী উন্নত কৰে আৰু শৰীৰৰ ভিতৰৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। নেমু পানী ছালৰ বাবে ভাল কাৰণ ই ছাল উজ্জ্বল কৰে আৰু পিম্পল কমায়। তদুপৰি ই শৰীৰক সতেজ ৰাখে আৰু পানীৰ অভাৱ পূৰণ কৰে। গৰম দিনত নেমু পানী খালে দেহ ঠাণ্ডা ৰাখে আৰু শক্তি দিয়ে। এইবোৰ কাৰণতে নেমু পানী দৈনিক জীৱনত অন্তৰ্ভুক্ত কৰা এটা ভাল অভ্যাস। খালী পেটত নেমু পানী খালে কি হয়। খালী পেটত নেমু পানী খোৱাটো বহু মানুহে স্বাস্থ্যৰ বাবে উপকাৰী বুলি মানে। পুৱা উঠি খালী পেটত নেমু পানী খালে পাচন প্ৰণালী সক্ৰিয় হয় আৰু দিনটো সুস্থভাৱে আৰম্ভ হয়। ই লিভাৰক উত্তেজিত কৰি পিত্ত উৎপাদন কৰে, যাৰ ফলত খাদ্য সহজে হজম হয়। লগতে ই শৰীৰৰ মেটাবলিজিম বৃদ্ধি কৰে, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে। খালী পেটত নেমু পানী খালে শৰীৰৰ ভিতৰৰ বিষাক্ত পদাৰ্থ বাহিৰ হোৱাত সহায় কৰে বুলি ধাৰণা কৰা হয়। ইয়াৰ লগতে ই ছাল পৰিষ্কাৰ আৰু উজ্জ্বল কৰে। কিন্তু যিসকল লোকৰ এচিডিটি বা গেছৰ সমস্যা আছে তেওঁলোকে খালী পেটত বেছি টক নেমু খাব নালাগে, সেয়া হ'লে অস্বস্তি বা পেটৰ জ্বালা হ'ব পাৰে। সেয়েহে পৰিমিত পৰিমাণত খোৱাটো উত্তম। নেমু পানী খালে পাচন তন্ত্ৰত কি প্ৰভাৱ পৰে। নেমু পানী পাচন তন্ত্ৰৰ বাবে অত্যন্ত উপকাৰী। ইয়াত থকা প্ৰাকৃতিক এচিড পাচন তন্ত্ৰক সক্ৰিয় কৰি খাদ্য হজমত সহায় কৰে। নেমু পানী খালে পেটৰ গেছ, অম্ল আৰু কোষ্ঠকাঠিন্যৰ সমস্যা কমাব পাৰে। ই লিভাৰৰ কাম উন্নত কৰে আৰু পিত্ত ৰস উৎপাদন বৃদ্ধি কৰে, যিয়ে চৰ্বিযুক্ত খাদ্য সহজে হজম কৰাত সহায় কৰে। লগতে নেমু পানীয়ে অস্ত্ৰ পৰিষ্কাৰ কৰি শৰীৰৰ ভিতৰৰ অপচয় পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। নিয়মীয়াকৈ নেমু পানী খালে পেট হালকা লাগে আৰু হজম ক্ষমতা বৃদ্ধি হয়। কিন্তু অতিমাত্ৰা টক নেমুৰ পানী খালে কিছুমান মানুহৰ পেটত জ্বালা বা অস্বস্তি হ'ব পাৰে। সেয়েহে সঠিক পৰিমাণত আৰু সঠিকভাৱে খোৱাটো অত্যন্ত প্ৰয়োজনীয়। নেমু পানী শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ বৃদ্ধি কৰে। নেমু পানীত ভিটামিন চি বহু পৰিমাণে থাকে, যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। ই শৰীৰত বেক্টেৰিয়া আৰু ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰে। নিয়মীয়াকৈ নেমু পানী খালে ঠাণ্ডা, চৰ্দি কাহ আৰু সাধাৰণ সংক্ৰমণৰ পৰা সুৰক্ষা পাব পাৰি। ইয়াৰ এণ্টিঅক্সিডেণ্ট গুণে শৰীৰৰ কোষবোৰক ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু সজীৱতা বৃদ্ধি কৰে। লগতে ই শৰীৰৰ ভিতৰৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰি ইমিউনিটি ছিষ্টেম শক্তিশালী কৰে। নেমু পানী খালে শৰীৰ সতেজ থাকে আৰু ৰোগৰ বিৰুদ্ধে লৰিবলৈ শক্তি পায়। সেয়েহে দৈনিক নেমু পানী খোৱাটো
স্বাস্থ্যৰ বাবে উপকাৰী দৈনিক নেমু পানী খালে ওজন কমাত সহায় কৰে নেকি? নেমু পানী ওজন কমাবলৈ সহায়কাৰী বুলি বহুতে মানে। ইয়াত কেলৰি কম থাকে আৰু ই মেটাবলিজিম বৃদ্ধি কৰে, যাৰ ফলত দেহত অধিক কেলৰি বৃদ্ধি হয়। নেমু পানী খালে পেট ভৰা অনুভৱ হয়, যিয়ে অধিক খাদ্য গ্ৰহণ কমায়। লগতে ই শৰীৰৰ ভিতৰৰ অতিৰিক্ত চৰ্বি কমাবলৈ সহায় কৰে বুলি কোৱা হয়। যদি নিয়মীয়াকৈ ব্যায়াম আৰু সঠিক খাদ্যাভ্যাসৰ সৈতে নেমু পানী খোৱা হয়, তেন্তে ই ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। কিন্তু কেৱল নেমু পানী খালে ওজন কমি নাযায়। ই এটা সহায়কাৰী উপায়, কিন্তু সম্পূৰ্ণ সমাধান নহয়। সেয়েহে সুস্থ জীৱনশৈলীৰে সৈতে ইয়াক ব্যৱহাৰ কৰা উচিত। নেমু পানী খালে ছাল কেনেকৈ উন্নত হয়? নেমু পানী ছালৰ বাবে বহুত উপকাৰী। ইয়াত থকা ভিটামিন চি আৰু এন্টি অক্সিডেণ্টে ছাল উজ্জ্বল আৰু সুস্থ কৰি ৰাখে। ই ছালৰ কালচে দাগ, পিম্পল আৰু তেলীয়া ভাৱ কমাবলৈ সহায় কৰে। নিয়মীয়াকৈ নেমু পানী খালে শৰীৰৰ ভিতৰৰ বিষাক্ত পদাৰ্থ বাহিৰ হয়, যাৰ ফলত ছাল স্বাভাৱিকভাৱে পৰিষ্কাৰ হয়। লগতে ই কলাজেন উৎপাদন বৃদ্ধি কৰে, সেয়েহে ছাল টান ৰখাত সহায় কৰে। পানীৰ সৈতে নেমু পানী খালে ছাল হাইড্ৰেট থাকে আৰু শুষ্কতা কমায়। কিন্তু অধিক নেমু পানী খালে কেতিয়াবা ছালত এলাৰ্জি বা সমস্যা হ'ব পাৰে। সেয়েহে সঠিক পৰিমাণত খোৱাটো গুৰুত্বপূৰ্ণ। বেছি নেমু পানী খালে শৰীৰত কি ক্ষতি হ'ব পাৰে? যদিও নেমু পানী উপকাৰী, কিন্তু বেছি খালে কিছুমান ক্ষতি হ'ব পাৰে। অতি মাত্ৰাত নেমু পানী খালে পেটত এচিডিটি, গেছ আৰু জ্বালাৰ সমস্যা বৃদ্ধি হ'ব পাৰে। লগতে ই দাঁতৰ এনামেল ক্ষয় কৰিব পাৰে, কাৰণ নেমু পানীত থকা এচিড দাঁতৰ বাবে ক্ষতিকাৰক। কিছুমান মানুহৰ ক্ষেত্ৰত ই ছালত এলাৰ্জি বা পেটৰ অস্বস্তি কৰিব পাৰে। তদুপৰি অধিক পৰিমাণে খালে শৰীৰৰ pH স্তৰ বিঘ্নিত হ'ব পাৰে। সেয়েহে যিকোনো বস্তুৰ দৰে নেমু পানীও পৰিমিতভাৱে খোৱাটো অতি গুৰুত্বপূৰ্ণ। নেমু পানী খোৱাৰ সৰ্বোত্তম সময় কোনটো? নেমু পানী খোৱাৰ সৰ্বোত্তম সময় সাধাৰণতে পুৱা খালী পেটত বুলি ধৰা হয়। এই সময়ত খালে শৰীৰে সহজে পুষ্টি গ্ৰহণ কৰে আৰু পাচনতন্ত্ৰ সক্ৰিয় হয়। ইয়াৰ লগতে দিনটো শক্তি আৰু সতেজতা বৃদ্ধি পায়। কিন্তু আপুনি দিনে যিকোনো সময়তো নেমু পানী খাব পাৰে। বিশেষকৈ খোৱাৰ পিছত খালে হজমত সহায় কৰে। গৰম দিনত দিনৰ মাজতো খালে শৰীৰ ঠাণ্ডা ৰাখে। সেয়েহে নিজৰ সুবিধা আৰু স্বাস্থ্য অনুসৰি সময় বাছনি কৰা উচিত। গৰম পানীৰ লগত নেমু পানী খালে কি বেছি লাভ হয়? গৰম পানীৰ লগত নেমু পানী খোৱাটো বহুত উপকাৰী বুলি মানা হয়। গৰম পানীয়ে পাচনতন্ত্ৰক সক্ৰিয় কৰে আৰু নেমুৰ পুষ্টি সহজে শৰীৰে গ্ৰহণ কৰে। ই শৰীৰৰ ভিতৰৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে আৰু মেটাবলিজিয়াম বৃদ্ধি কৰে। পুৱা গৰম পানীৰ সৈতে নেমু পানী খালে পেট পৰিষ্কাৰ থাকে আৰু দিনটো সতেজ অনুভৱ হয়। লগতে ই ঠাণ্ডা জ্বৰৰ পৰা সুৰক্ষা দিয়ে আৰু ডিঙি পৰিষ্কাৰ ৰাখে। এইটো এটা সহজ কিন্তু উপকাৰী স্বাস্থ্য অভ্যাস। নেমু পানী খালে শৰীৰত ডিটক্স হয় বুলি বহুতে বিশ্বাস কৰে। নেমু পানীত থকা এন্টি অক্সিডেণ্টে শৰীৰৰ ক্ষতিকাৰক পদাৰ্থৰ প্ৰভাৱ কমায়। ই লিভাৰৰ কাম উন্নত কৰে, যিটো ডিটক্সৰ মূল অংগ। যদিও শৰীৰৰ নিজেই লিভাৰ আৰু কিডনীৰ জৰিয়তে ডিটক্স কৰে, নেমু পানী সেই প্ৰক্ৰিয়াত সহায় কৰিব পাৰে। ই শৰীৰক হাইড্ৰেট কৰি ৰাখে আৰু অপচয় পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। সেয়েহে নেমু পানী এটা সহায়কাৰী খাদ্য, কিন্তু ই একমাত্ৰ ডিটক্সক সমাধান নহয়। নেমু পানী এটা সহজ কিন্তু উপকাৰী স্বাস্থ্য। ইয়াত ভিটামিন চি আৰু এন্টি অক্সিডেণ্ট থাকে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। নিয়মীয়াকৈ নেমু পানী খালে পাচনতন্ত্ৰ উন্নত হয়, ছাল উজ্জ্বল হয় আৰু শৰীৰ সতেজ থাকে। পুৱা খালী পেটত বা গৰম পানীৰ সৈতে খালে বেছি লাভ পাব পাৰি। ই ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে, কিন্তু কেৱল ইয়াৰ ওপৰত নিৰ্ভৰ কৰা উচিত নহয়। এচিডিটি বা দাঁতৰ সমস্যা হ'ব পাৰে। সেয়েহে পৰিমিতভাৱে আৰু সঠিক সময়ত নেমু পানী খোৱাটো সুস্থ জীৱনৰ বাবে উত্তম উপায়।